Hello everyone, welcome to Genius Tutorial Point. তো আজি আমি আমাৰ ক্লাছ 10 ষ্টাডি ফ্ৰম হোমৰ সেকেন্ড পাৰ্ট আমি লৈ আহিছোঁ। সো আমি ষ্টাৰ্ট কৰিছিলোঁ বহুপদ নামৰ চেপ্টাৰটো। তো বহুপদ নামৰ চেপ্টাৰটোৰ ডেফিনেশ্যনবিলাক আমি পাইছিলোঁ। তো আজি আমি ডাইৰেক্টলি ষ্টাৰ্ট কৰিম দ্বিঘাত বহুপদ এটাৰ ইয়াৰ শূন্য দুটাৰ মাজত দ্বিঘাত বহুপদ এটা কি হয় আৰু ইয়াৰ শূন্য দুটাৰ মাজত সম্পৰ্ক কেনেকৈ স্থাপন কৰিব পাৰোঁ আমি সেইটো আমি আৰম্ভ কৰিম। ওকে, সো ফাৰ্ষ্ট অফ অল দ্বিঘাত বহুপদৰ যিটো আমি সাধাৰণ আৰ্হি পাইছিলোঁ সেইটো পাইছিলোঁ এনেকুৱা এটা পাইছিলোঁ অলৰেডি যে দ্বিঘাত বহুপদৰ সাধাৰণ আৰ্হিটো কি হয় ax স্কোৱাৰ প্লাছ bx প্লাছ c। ওকে, সো য'ত a b c হ'ল বাস্তৱ সংখ্যা আৰু এৰ মান কি হ'ব নোৱাৰে শূন্য হ'ব নোৱাৰে, কাৰণ যদি এৰ মান যদি শূন্য হয় তেন্তে এই স্কোৱাৰ টাৰ্মটো স্কোৱাৰ থকা পদটো আমাৰ নাইকিয়া হৈ যাব, আৰু স্কোৱাৰ যদি নাথাকে স্কোৱাৰ থকা যদি চলক নাথাকে তেনেহ'লে আমাৰ এইটো কি হ'ব নোৱাৰে দ্বিঘাত বহুপদ হ'ব নোৱাৰে। তো এইটো আমি আগতে পাই আহিছিলোঁ। সো আজি আমি পঢ়িম সাপোজ এই দ্বিঘাত বহুপদৰ দুটা শূন্য, কাৰণ ইয়াৰ কেইটা শূন্য থাকিব দুটা শূন্য, কাৰণ ইয়াৰ মাত্ৰা কিমান আছে 2। এটা বহুপদৰ মাত্ৰা যিমান থাকিব সেইকেইটাই থাকিব তাৰ শূন্যৰ সংখ্যা। এইটো আমি আগতে পাই আহিছিলোঁ। সো ধৰা হ'ল এইটো দ্বিঘাত বহুপদৰ দুটা শূন্য ক্ৰমে আলফা আৰু বিটা, ইয়াক আলফা বুলি কোৱা হয় ইয়াক বিটা বুলি কোৱা হয়, আমি এই দুটা ধৰি ল'লোঁ। সো এই আলফা বিটা ক্ৰমে এই বহুপদটোৰ শূন্য বুলি আমি ধৰি ল'লোঁ। সো এই শূন্য দুটাৰ সমষ্টিৰ যিটো সম্পৰ্ক এই সম্পৰ্কটো হয় আলফা প্লাছ বিটা ইজিকেল টু কি হয় মাইনাছ বি বা এ। মাইনাছ বিটো কি হয় মাইনাছ বিটো হ'ল যিটো বি হ'ল এক্সৰ সহগ, বি কাৰ সহগ এক্সৰ সহগ, তাৰ আগত এটা মাইনাছ আহে আৰু তাৰ তলত কি বহে এক্স স্কোৱাৰৰ সহগ, মানে এক্স স্কোৱাৰৰ লগত যিটো তাৰ সহগ থাকিব সেইটো আহে মাইনাছ বিৰ তলত। এইটো হ'ল শূন্য দুটাৰ সমষ্টিৰ সম্পৰ্ক। শূন্য দুটাৰ সমষ্টি ইজিকেল টু মাইনাছ এক্সৰ সহগ ডিভাইডেড বাই এক্স স্কোৱাৰৰ সহগ, মানে মাইনাছ বি বাই এ। এইটো তোমালোকে মনত ৰাখিব লাগিব, কাৰণ এইটো ব্যৱহাৰ কৰি পিছত কেইটামান আমাৰ অংক কৰিব লাগিব আৰু এইটো সম্পৰ্ক স্থাপন আমাৰ কৰিব লাগিব। আকৌ শূন্য দুটাৰ গুণফল আলফা ইনটু বিটা ইজিকেল টু চি বাই এ। চি বাই এ মানে কি ধ্ৰুৱক পদ ডিভাইডেড বাই এক্স স্কোৱাৰৰ সহগ। আমি যেতিয়া এটা দ্বিঘাত বহুপদ যদি আমাৰ দিয়া থাকে, সাপোজ এনেকুৱা এটা দ্বিঘাত বহুপদ দিয়া থাকে, তাৰ যেতিয়া শূন্য দুটা ওলাই পিনে যদি সিহঁতৰ মাজৰ সমষ্টিটো ওলাওঁ আৰু গুণফলটো ওলাওঁ, তেনেহ'লে আমি কি পাম আমি এনেকুৱা সম্পৰ্ক পাম, মানে সমষ্টি ওলালে পাম আমি এক্স স্কোৱাৰৰ সহগ মাইনাছ অফ এক্স স্কোৱাৰৰ সহগ ডিভাইডেড বাই শূন্য দুটা যদি আমি সমষ্টি ওলাওঁ শূন্য দুটাৰ, তেনেহ'লে আমি কি পাম মাইনাছ এক্সৰ সহগ ডিভাইডেড বাই এক্স স্কোৱাৰৰ সহগ, আৰু শূন্য দুটাৰ গুণফল যদি ওলাওঁ তেনেহ'লে আমি কি পাম এনেকুৱা এটা ফৰ্মত আমি পাম, আৰ্হিত আমি পাম ধ্ৰুৱক পদ ডিভাইডেড বাই এক্স স্কোৱাৰৰ সহগ। ইয়াতে এক্স স্কোৱাৰ নাথাকি বেলেগ আন কোনো তোমাৰ থাকিব পাৰে, মানে চলক থাকিব পাৰে, টি থাকিব পাৰে, ইয়াতে তোমাৰ এম থাকিব পাৰে, যিকোনো চলক থাকিব পাৰে। তেতিয়া সেই চলক হিচাপে আমি ইয়াতে আমাৰ মানবিলাক লিখিব লাগিব। তো আমি যদি ত্ৰিঘাত বহুপদৰ ক্ষেত্ৰত এই সম্পৰ্কটো আমি চাওঁ, তেনেহ'লে কেনেকৈ পাম আমি ত্ৰিঘাত বহুপদৰ যিটো সাধাৰণ আৰ্হি সেইটো হ'ল এ এক্স কিউব প্লাছ বি এক্স স্কোৱাৰ প্লাছ চি এক্স প্লাছ ডি, য'ত এ বি চি ডি হ'ল বাস্তৱ সংখ্যা আৰু কি হ'ব নোৱাৰে এ ইজিকেল টু 0 হ'ব নোৱাৰে, কাৰণ এ 0 হ'লে এক্স কিউব যিটো এক্স কিউব পদ এইটো পদ নাথাকে, তো ত্ৰিঘাত বহুপদ এটা নহ'ব আমাৰ এক্স কিউব নাথাকিলে। আৰু ত্ৰিঘাত বহুপদৰ শূন্যৰ সংখ্যা কিমানটা থাকে, যেনেকৈ দ্বিঘাত বহুপদৰ দুটা থাকে, ত্ৰিঘাতৰ 3টা থাকে, কাৰণ ইয়াৰ মাত্ৰা কিমান 3। তো ধৰা হ'ল শূন্য 3টা ক্ৰমে আলফা বিটা আৰু গামা। তো যদি শূন্য 3টা ক্ৰমে আলফা বিটা আৰু গামা হয়, সিহঁতৰ মাজত সম্পৰ্ক হ'ল আলফা প্লাছ বিটা প্লাছ গামা ইজিকেল টু কি লিখিব পাৰি আমি মাইনাছ বি বাই এ। মাইনাছ বি বাই এ মানে কি বিটো হ'ল তোমাৰ এক্স স্কোৱাৰৰ সহগ আৰু এইটো হ'ল এক্স কিউবৰ সহগ, তো মাইনাছ এক্স স্কোৱাৰৰ সহগ ডিভাইডেড বাই এক্স কিউবৰ সহগ। আকৌ আলফা বিটা প্লাছ বিটা গামা প্লাছ গামা আলফা ইজিকেল টু চি বাই এ লিখিব পাৰোঁ। আৰু আলফা বিটা আৰু গামাৰ যিটো 3টা শূন্যৰ গুণফল আমি কি লিখিব পাৰোঁ মাইনাছ ডি বাই এ। মাইনাছ ডি মানে কি মাইনাছ ধ্ৰুৱক পদ ডিভাইডেড বাই এক্স কিউবৰ সহগ। এইটো তোমালোকে চাই ল'বা। সো এতিয়া আমি ডাইৰেক্টলি আমি অনুৰণীত আহিম। অনুৰণী আমাৰ 2.2 আমি ষ্টাৰ্ট কৰিম আজি। সো অনুৰণীৰ প্ৰথম অংকটো আছে আমাৰ ইয়াতে, যদি আমি চাওঁ 2.2ৰ প্ৰথম অংকটো আছে যে তলৰ দ্বিঘাত বহুপদৰ শূন্য উলিওৱা আৰু শূন্যবোৰ আৰু সহগবোৰৰ মাজত সম্পৰ্ক সত্যাপন কৰা। মানে আমাৰ ফাৰ্ষ্টত কি ওলাব লাগিব
প্ৰত্যেকটা বহুপদৰ কাৰণে আমাৰ শূন্য কি হ'ব সেইটো আমাৰ মান নিৰ্ণয় কৰিব লাগিব আৰু প্ৰত্যেকযোৰ শূন্যৰ বাবে আমাৰ সিহঁতৰ মাজত সম্পৰ্কটো সাব্যস্ত কৰিব লাগিব যিটো সম্পৰ্ক আমি অলৰেডি পাই আহিছোঁ তো মই এটা কৈ মই দেখুৱাই দি আছোঁ এতিয়া ইয়াতে ফাৰ্ষ্ট যিটো প্ৰব্লেম আছে সেইটো আমি চাম এতিয়া ভালকৈ চ' ফাৰ্ষ্ট প্ৰব্লেমটো আছে কি পি এক্স ইজিকেল টু ধৰা হ'ল পি এক্স ইজিকেল টু আমি ধৰি লৈছোঁ দ্বিঘাত বহুপদটো আমি ধৰি লৈছোঁ পি এক্স ইজিকেল টু এক্স স্কুৱাৰ মাইনাছ 2x মাইনাছ 8 বুলি দিয়া আছে অ'কে চ' এই বহুপদটো কৰাৰ ধৰণটো মই ফাৰ্ষ্টত মই এটা কৰি দেখুৱাই দি আছোঁ চ' কি দি আছে পি এক্স ইজিকেল টু এক্স স্কুৱাৰ মাইনাছ 2x মাইনাছ 8 মই এইটো কৰি দেখুৱাই দি আছোঁ আৰু এনেকুৱা নিয়মেৰে আমি বাকীকেইটা কৰিব পাৰিম চ' ফাৰ্ষ্টত এইটো ধৰা হ'ল বুলি লৈছোঁ ধৰা হ'ল পি এক্স ইজিকেল টু এক্স স্কুৱাৰ যিটো আমাৰ বহুপদ দিয়া আছে সেইটো বহুপদ আমি ধৰি লৈছোঁ চ' আকৌ আমি পি এক্সটো কাৰ সমান লৈ ল'লোঁ 0 সমান কাৰণ আমাৰ শূন্য ওলাব ল'লে আমাৰ কি পি এক্স কাৰ লগত তুলনা কৰিব লাগিব শূন্যৰ লগত তুলনা কৰিব লাগিব আৰু পি এক্স শূন্যৰ লগত তুলনা কৰি এক্সৰ যিকেইটা মান পাম সেইকেইটাই হ'ব পি এক্সৰ শূন্য অ'কে ভালদৰে মন কৰিবা যে পি এক্সক যদি শূন্যৰ লগত তুলনা কৰি এক্সৰ যিকেইটা আমি মান পাম এতিয়া সেইকেইটাই হ'ব আমাৰ পি এক্সৰ শূন্য চ' এইটো যদি আমাৰ পি এক্সৰ যিটো মান আছে সেইটো আমি শূন্যৰ লগত তুলনা কৰিম এতিয়া মাইনাছ 8 ইজিকেল টু 0 এতিয়া চোৱা এই এক্স স্কুৱাৰটো এটা বৰ্গ সংখ্যা হয় কিন্তু এইটো এটা বৰ্গ সংখ্যা নহয় সেইকাৰণে এইটো যদি আমি সলভ কৰিব যাওঁ তেনেহ'লে আমাৰ মধ্যপদ বিভাজন যিটো আমাৰ পদ্ধতি আছে সেই পদ্ধতি অনুসৰি আমাৰ সলভ কৰিব লাগিব এতিয়া মধ্যপদ বিভাজনটো কি হয় অলৰেডি ক্লাছ 9ত পাই আহিছে তোমালোকে তথাপি মই এবাৰ কৈ দি আছোঁ মধ্যপদ বিভাজন যিটো প্ৰণালী যিটো পদ্ধতি তাতে কি কৰিব লাগে এক্স স্কুৱাৰৰ হওক আৰু লাষ্টৰ যিটো ধ্ৰুৱক সংখ্যা আছে সেই দুটা পূৰণ কৰিব লাগে ইয়াত এক্স স্কুৱাৰ হওক কিমান আছে 1 আৰু লাষ্টৰ যিটো ধ্ৰুৱক সংখ্যা আছে সেইটো আছে -8 চ' 1 আৰু -8 পূৰণ কৰিলে কিমান হ'ব -8 হ'ব এতিয়া এই -8ক আমাক কি কৰিব লাগিব আমাৰ উৎপাদক বিশ্লেষণ কৰিব মই মাইনাছৰ ঠাইত ইয়াতে +8 লৈছোঁ এইটোক আমাৰ উৎপাদক বিশ্লেষণ কৰি যিকোনো দুটা উৎপাদক এনেকুৱা ওলাব লাগিব যি দুটাৰ উৎপাদকক আমি প্লাছ বা মাইনাছ কৰি পিনে আমি -2 মাজৰ পদটো মিলাব পাৰোঁ মাজৰ পদটো কিমান আছে -2x তো আমাৰ বেচিকেলি কি মিলাব লাগিব এই 8ক এই যিটো 8 আমি মাল্টিপ্লাই কৰি পালোঁ তো এই 8ক আমাৰ যিকোনো দুটা ভাগত ভাগ কৰি মানে দুটা উৎপাদকত ভাগ কৰি এনেকৈ ভাগ কৰিব লাগিব যি দুটা উৎপাদকৰ প্লাছ এডিশ্যন বা সামেশ্যন মানে যোগ বা বিয়োগ কৰি আমি কি পাওঁ -2 পাওঁ চ' 8ক এতিয়া আমি যদি উৎপাদক বিশ্লেষণ কৰোঁ 2 দি কিমান বাৰ যাব 2 দি 4 বাৰ এতিয়া চোৱা এইটো ফাৰ্ষ্টত তোমালোকে পৰীক্ষা কৰি চোৱা যে এই 2 আৰু 4ৰে তুমি প্লাছ মাইনাছ কৰি পিনে -2 মিলাব পাৰিবা নেকি না তো এনসাৰ আহিব কি ইয়েছ মিলাব পাৰোঁ কেনেকৈ যেতিয়া আমি 4 পৰা 2 বিয়োগ কৰিলে কিমান পাম 2 পাম কিন্তু আমাৰ ইয়াতে কি মিলাব লাগে কিমান -2 তো আমাৰ কি কৰিব লাগিব 2ৰ পৰা 4 বিয়োগ কৰিব লাগিব কিমান কৰিব লাগিব 2ৰ পৰা 4 বিয়োগ কৰিলে -2 পাম তো অৰ্থাৎ কেনেকৈ লিখিব পাৰোঁ আমি x স্কোৱাৰ -4x প্লাছ 2x মানে 4টো যেটো কাৰণ আমাৰ মাইনাছত আহিব লাগিব এনসাৰ আমাৰ দুটা আমি উৎপাদক পাইছোঁ কি 4 আৰু 2 পাইছোঁ উৎপাদক কাৰণ এই দুটা পূৰণ কৰিলে আমাৰ -8 আহে -4 আৰু +2 যদি পূৰণ কৰোঁ আমাৰ কি আহে -8 কিন্তু ইয়াতে মাইনাছ ৰিজাল্টটো কিহত আহিব লাগিব মাইনাছত আহিব লাগিব সেইকাৰণে ডাঙৰটো আমি মাইনাছ লৈছোঁ সৰুটো আমি কি লৈছোঁ প্লাছ লৈছোঁ ওকে তো ইয়াতে -8 সেম বহিব ইকুৱেল টু 0 ওকে চ' এতিয়া এই দুটাৰ পৰা আমি যদি কমন লওঁ কি কমন আহিব x কমন আহিলে ইয়াতে এটা x থাকিব -4 আৰু এই দুটাৰ পৰা যদি কমন লওঁ কি কমন আহিব 2 কমন আহিব থাকিব কি x - 4 ওকে ইকুৱেল টু 0 তো ইয়াৰ পৰা এই দুটাৰ পৰা কি কমন আহিব এই দুটাৰ পৰা x - 4 টো সেম দুটা ঠাইতে সেম আছে x - 4 টো কমন ল'লে ইয়াতে থাকিব x এটা থাকিব ইয়াতে কি থাকিব +2 ইকুৱেল টু 0 তো মই এইখিনি বস্তু ইয়াতে ডাইৰেক্টলি মই কৰি দিছোঁ ভালকৈ বস্তুখিনি তো ইয়াক কি কয় মধ্যপদ বিভাজন প্ৰণালী বুলি কোৱা হয় চ' লাষ্টত কি পালোঁ দুটা উৎপাদক
পি এক্সৰ দুটা উৎপাদক কি পালোঁ এক্স মাইনাছ 4 আৰু এক্স প্লাছ 2 পালোঁ তো ইয়াৰ পৰা কি পাওঁ এক্স মাইনাছ 4 ইজ ইকুৱেল টু 0 আৰু এক্স প্লাছ 2 ইজ ইকুৱেল টু 0 কাৰণ দুটাৰ যিকোনো এটা আমাৰ 0 হ'ব পাৰে তো ইয়াৰ প্ৰথমটোৰ পৰা এক্স ইজ ইকুৱেল টু 4 পালোঁ দ্বিতীয়টোৰ পৰা এক্স ইজ ইকুৱেল টু 2 পালোঁ তো অৰ্থাৎ পি এক্সৰ দুটা শূন্য হ'ল 4 আৰু মাইনাছ 2 এইখিনি আমাৰ প্ৰথম পাৰ্ট হৈ গ'ল চ' দ্বিতীয় অংশত কি আছে আমাৰ শূন্য দুটাৰ যোগফল আৰু পূৰণফলৰ গুণফল আমাৰ ওলাব লাগিব আৰু সিহঁতক আমাৰ মানে ফৰ্মুলা হিচাপে সাব্যস্ত কৰিব লাগিব এতিয়া শূন্য দুটা আমি পালোঁ কি 4 আৰু মাইনাছ 2 তো 4 আৰু মাইনাছ 2 শূন্য দুটা পালোঁ এইখিনি চবকেইটা প্ৰব্লেমৰ কাৰণে আমাৰ এইখিনি এনেকৈ ওলাব লাগিব চ' এতিয়া শূন্য দুটাৰ যোগফল কিমান হয় শূন্য দুটাৰ যোগফল 4 আৰু মাইনাছ 2 যদি প্লাছ কৰা তেনেহ'লে কিমান পাবা 4 আৰু মাইনাছ 2 যদি প্লাছ কৰা এনচাৰ আহিব প্লাছ 2 কিন্তু এইটো হ'ব লাগে কি শূন্য দুটাৰ যোগফল কি হ'ব লাগে শূন্য দুটাৰ যোগফল ডাইৰেক্ট আমাৰ এইটো ফৰ্মুলা আহিব লাগে কি আহিব লাগে যে মাইনাছ এক্সৰ সহগ ডিভাইডেড বাই এক্স স্কুৱাৰ সহগ তোমালোকে যদি ইয়াৰ পৰা মিলাই এনেকৈ মিলাই আহিব পাৰা তেনেহ'লে বহুত ভাল কিন্তু যদি সেইটো তোমালোকৰ প্ৰব্লেম বাৰ্ডেন বুলি মনত পৰে তো তোমালোকে ডাইৰেক্ট কি কৰিব পাৰা তুমি এটা ষ্টেপ এইটো ষ্টেপ বাদ দি পিনে তুমি ডাইৰেক্টলি এইটো ষ্টেপৰ পৰা টুৰ পৰা এটা ষ্টেপ তুমি মাজত খালী ৰাখি এইটো ষ্টেপ লিখি লোৱা এইটো ষ্টেপ লিখিলে কি হ'ব যে মাইনাছ এক্সৰ হওক ডিভাইড বাই এক্স স্কুৱাৰ হওক এইটো তোমাৰ অলৰেডি তুমি পাই আহিছা যে শূন্য দুটা যোগফল এইখিনি হ'বই লাগিব তো এইটো ৰিজাল্ট পোৱাৰ পিছত শূন্য দুটা যোগ কৰাৰ পিছত যিটো ৰিজাল্ট পালাম তাৰ পিছত ডাইৰেক্টলি এইটো ষ্টেপ লিখা তাৰ ওপৰত তুমি এতিয়া এক্স স্কুৱাৰৰ হওক কিমান ইয়াৰ পৰা তোমালোকে পাবা প্ৰথম যিটো আমি বহুপদ ধৰিছিলোঁ ইয়াৰ পৰা এক্স স্কুৱাৰ হওক কিমান 1 চ' এই 1 আনি পিনে ইয়াতে বহাই দিয়া আৰু এটা ফৰ্মুলাৰ এটা মাইনাছ ইয়াতে বহোৱা আৰু তাৰপিছত এক্সৰ যিটো হওক তাৰপিছত এক্সৰ হকটো বহাই দিয়া এতিয়া এক্সৰ হওক কিমান ইয়াতে তোমালোকে চাব পাৰিবা এক্সৰ যিটো হক আছে এইটো আছে মাইনাছ 2 তো ইয়াতে মই কি কৰিছোঁ মাইনাছ 2টো বহাই দিছোঁ চ' এনেকৈ আমি সত্যাপন কৰিব পাৰোঁ চিমিলাৰলি শূন্য দুটাৰ গুণফল যদি এতিয়া আমি ওলাব যাওঁ শূন্য দুটাৰ গুণফল কি 4 ইনটু মাইনাছ 2 তো 4 ইনটু মাইনাছ 2 কৰিলে কিমান আহে মাইনাছ 8 কিন্তু মাইনাছ 8ক কি হ'ব লাগিব একচুৱেলি বেচিকেলি শূন্য দুটাৰ গুণফল ধ্ৰুৱক পদ ডিভাইডেড বাই এক্স স্কুৱাৰ হওক হ'ব লাগিব চ' এতিয়া তুমি মাইনাছ 8 পোৱাৰ পিছত তুমি এইখিনি এটা ষ্টেপ বাদ দি পিনে চিমিলাৰ ইয়াতেও এটা ষ্টেপ বাদ দি পিনে তুমি ধ্ৰুৱক পদ ডিভাইডেড বাই এক্স স্কুৱাৰ হওক তুমি লিখি দিয়া তাৰপিছত বেক কৰি গৈ পিনে তুমি এতিয়া এক্স স্কুৱাৰ হওক কিমান পাইছিলা তোমালোকে 1 আৰু ধ্ৰুৱক পদটো কিমান আছে তোমালোকে চাই লোৱা ধ্ৰুৱক পদটো আছে ইয়াতে মাইনাছ 8 তো মাইনাছ 8টো তুমি ইয়াতে ওপৰত বহাই দিয়া তুমি চোৱা মাইনাছ 8 বাই 1 ইজ ইকুৱেল টু মাইনাছ 8 ইয়াতেও চিমিলাৰলি ইয়াতে কি আছিল ইয়াতে আছিল কি মাইনাছ 2 অফ মাইনাছ 2 ইজ ইকুৱেল টু প্লাছ 2 আৰু ডিভাইড বাই 1 ইজ ইকুৱেল টু 2 থাকিব অ'কে ইয়াৰ কোনো মানৰ কোনো চেঞ্জ হোৱা নাই কিন্তু বেচিকেলি আমাৰ কি আমি বস্তুটো আমি ফৰ্মুলা হিচাপে পাই গ'লোঁ অ'কে চ' এইটো হ'ল কুৱেশ্যন নম্বৰ 1 নেক্সট ইয়াৰে 2 নম্বৰ একৰ 2 নম্বৰ যদি আমি কৰিব যাওঁ কি একৰ 2 নম্বৰটো চাবা তোমালোকে ইয়াত পি এছটো দিয়া আছে ইয়াতে এইটো দিয়া আছে কি এক্সৰ নিদি পিনে এতিয়া এছৰ বহুপদ দিয়া আছে এছৰ দ্বিপদ দিয়া আছে দ্বিপদ নহয় দ্বিঘাত বহুপদ দিয়া আছে চ' এছৰ দ্বিঘাত বহুপদটো কি দিয়া আছে যে 4s স্কুৱাৰ মাইনাছ 4s প্লাছ 1 তো চিমিলাৰলি ধৰা আমাৰ যিটো শূন্য ওলোৱাৰ যিটো প্ৰচেছ পদ্ধতি তাতে কি ধৰিব লাগে আমাৰ পি এছ ইজ ইকুৱেল টু বা যিটো বহুপদ থাকে এইটো শূন্যৰ লগত তুলনা কৰিব লাগে তো পি এছ ইজ ইকুৱেল টু 0 বুলি আমি তুলনা কৰিলোঁ এতিয়া পি এছৰ ঠাইত পি এছৰ মানখিনি বহাই দিয়া কি আছে 4s স্কুৱাৰ মাইনাছ 4s প্লাছ 1 তো এইটো ছল্ভ কৰিলে আমি দুটা উৎপাদক পাম আমি কেনেকৈ ছল্ভ কৰিছোঁ চোৱা এই ক্ষেত্ৰত কিন্তু তোমালোকে মধ্যপদ বিভাজন প্ৰণালী অৱলম্বন নকৰিলেও হ'ব কাৰণ ইয়াতে কি আছে 4s স্কুৱাৰটো এটা বৰ্গ সংখ্যা যিটো হয় 2sৰ বৰ্গ আৰু ইয়াতে 1টো এটা কি সংখ্যা বৰ্গ সংখ্যা যিটো হয় 1ৰ বৰ্গ মাজৰখিনিক আমি এটা ফৰ্মুলাত পুট কৰি আমি ভাগ কৰিব পাৰোঁ যিটো হ'ল a মাইনাছ b হোল স্কুৱাৰৰ ফৰ্মুলা নহ'লে a প্লাছ b হোল স্কুৱাৰৰ ফৰ্মুলা যেহেতু ইয়াতে মাইনাছ আছে সেইকাৰণে মাইনাছৰ ফৰ্মুলাটো আমি ব্যৱহাৰ কৰিব পাৰোঁ কেনেকৈ আমি ভাগ কৰিছোঁ যে 4s স্কুৱাৰক আমি 2s হোল স্কুৱাৰ লিখিছোঁ মাইনাছ এটা সূত্ৰৰ 2 এটা আমাৰ লাগে তো সূত্ৰৰ 2টো বেলেগকৈ লিখিছোঁ তাৰ লগত a 2a যেনেকৈ আছিল কি a স্কুৱাৰ
minus 2a into b plus b square এনেকুৱা এটা ফৰ্মুলা আছিল যেটোক আমি কেনেকৈ লিখিব পাৰো a minus b whole square sorry a minus b whole square তো এনেকৈ লিখিব পাৰো এতিয়া চোৱা যে similarly মই কি কৰিছো ইয়াতে 4s square ক 2s whole square লিখিছো minus 2 into a মানে a পাৰ্টত যিমানখিনি লিখিছো 2s তো 2 into 2 কিমান হল 4s আহি গল জাস্ট আমি এটা আৰু এটা 1 মাল্টিপ্লাই কৰিছো সো দ্যাট আমি কি লিখিব পাৰো 1 স্কয়াৰ ইয়াতে লিখিব পাৰো তো আমাৰ ফৰ্মুলা মতে আমি পাই গলো 2s minus 1 whole square তো 2s minus 1 is whole square দুটা উৎপাদক আছে বেসিক্যালি এটা আছে 2s minus 1 আৰু এটা কি সেম 2s minus 1 তো এই কাৰণে আমি দুবাৰ কৈ ইয়াতে 2s minus 1 এবাৰ 0 ইয়াতে লিখিছো আকৌ বেলেগ কয়ো 2s minus 1 0 লিখিছো এনেকৈ আমি শূন্য দুটা কি পাইছো শূন্য দুটা পালো কি সেম শূন্য আমি সেম শূন্য পালো কাৰণ এটো আমাৰ সেম উৎপাদকে আছে মানে একে উৎপাদকে আছে এই কাৰণে আমি দুটা শূন্য কি পাইছো হাফ আৰু হাফ ওকে এতিয়া শূন্য দুটাৰ সমষ্টি ওলাইছো আমি শূন্য দুটাৰ সমষ্টি কিমান ওলাইছে হাফ প্লাস হাফ ইজ ইকুয়াল টু 1 হাফ প্লাস হাফ ইজ ইকুয়াল টু 1 এতিয়া 1 কি হ'ব লাগিব শূন্য দুটাৰ সমষ্টি কি হ'ব লাগিব ইয়াতে সৰি ইয়াতে মই লিখা নাই সো শূন্য দুটাৰ সমষ্টি কি হ'ব লাগিব যে s ৰ minus s ৰ হওক divided by s square ৰ হওক হ'ব লাগিব ওকে এটো আমাৰ সো যদি এটো হ'ব লাগে তো ফাৰ্স্টত মই এটো স্টেপ স্কিপ কৰি পিনে এটো স্টেপ নিলিখি পিনে ডাইৰেক্টলি ইয়াৰ পৰা তুমি এটো স্টেপ লিখি দিয়া ওকে এটা ঘৰ খালি এটা মানে অলপ জায়গা খালি ৰাখি পিনে এটো লিখাৰ পিছত s স্কয়াৰ হওক কিমান আছে এতিয়া চোৱা s স্কয়াৰ হওক কিমান আছে 4 টো তুমি তলত বহাই দিয়া 4 টো তুমি তলত বহাই দিয়া আৰু এই ফৰ্মুলা যেটো মাইনাস ইয়াতে দি দিয়া আৰু s ৰ যেটো হওক এটো s ৰ কি হওক কিমান আছে -4 টো ইয়াতে তুমি বহাই দিয়া তো আমাৰ মিলি গল ওকে সো কাৰণ -4 is equal to +4 মাইনাস এটো প্লাস হৈ যাব আৰু 4 এ দি 4 ক কাটিলে आंसर কি মান আহিব 1 আহিব ওকে সিমিলাৰলি শূন্য দুটাৰ গুণফল যদি এতিয়া কৰো আমি পূৰণফল যদি কৰো হাফ ইনটু হাফ কিমান হয় 1/4 তলত পূৰণ হৈ যাব 2 আৰু 2 পূৰণ হ'ব 1 1 পূৰণ হ'ব তো 1/4 আহে তো 1/4 এটো ডাইৰেক্ট মিলি গৈছে কাৰণ আমাৰ ধ্ৰুবক পদ কিমান আছে 1 ইয়াতে ধ্ৰুবক পদটো 1 আছে ইয়াতে ধ্ৰুবক পদটো 1 আছে আৰু যেটো s স্কয়াৰৰ হওক যেটো s স্কয়াৰৰ হওক এটো কিমান আছে আমাৰ 4 আছে ওকে সো এটো হৈ গল নাম্বার 2 নাম্বার 3 যদি তোমালোকে চোৱা ইয়াতে নাম্বার 3 কি আছে px দিয়া আছে কিমান 6x square minus 3 6x square minus 3 minus 7 এটো মই ভালকৈ হজাই লিখিছো যে x খিনি আগত লিখিছো ধ্ৰুবকটো লাষ্টত পিছত লিখিছো যে 6x square minus 7 minus 3 সো সিমিলাৰলি মই ধৰিছো px ক শূন্যৰ লগত তুলনা কৰি পিনে এটুক মধ্যপদ বিভাজন প্ৰণালীৰ দ্বাৰাই আমি কি কৰিছো সমাধান কৰিছো যে কি যে 6 এটুত কি আছে x স্কয়াৰ হওক কিমান আছে 6 আৰু 3 হওক কিমান আছে সৰি লাষ্টত কিমান আছে 3 আছে ধ্ৰুবক পদটো তো 6 আৰু 3 ক মাল্টিপ্লাই কৰিছো 6 আৰু 3 ক মাল্টিপ্লাই কৰি পিনে কিমান পাইছো আমি 18 পাইছো সো এই 18 ক এতিয়া মৌলিক উৎপাদক বিশ্লেষণৰ দ্বাৰা দুটা উৎপাদক এনেকুৱা পাইছো যি দুটাৰ প্লাস মাইনাস কৰিলে কি পোৱা যায় এই মধ্যপদটো পোৱা যায় আমাৰ সো এনেকুৱা দুটা উৎপাদক কি পাইছো 2 এৰ যেতিয়া 18 ক হৰণ কৰিছো তেতিয়া 9 পাইছো কিমান বাৰ যায় 2 18 ৰ মাজত 9 বাৰ যায় তো 2 আৰু 9 যদি -9 ৰ পৰা +2 প্লাস কৰি দিয়া হয় তেনেহলে কি পাও আমি -7 পাও ওকে সেই কাৰণে আমি লিখিব পাৰো 6x square - 9x + 2x লিখিব পাৰো -3 যেটো অলৰেডি আছিল ইয়াতে -3 = 0 এই দুটাৰ মাজৰ পৰা কি কমন যাব এই দুটাৰ মাজৰ পৰা কি 3x টো কমন লব পাৰি 3x কমন ললে কি থাকিব 2x - 3 থাকিব আৰু এই দুটাৰ মাজৰ একো কমন নাই এই কাৰণে কি কমন লব পাৰো 1 কমন লব পাৰো তো ইয়াতে 1 কমন ললে কি সেম থাকি যাব 2x - 3 = 0 সো আকৌ এই দুটাৰ পৰা 2x - 3 ৰ পাৰ্টটো সেম কমন আহি যাব আৰু মাজত থাকি যাব ইয়াতে কিমান 3x টো থাকি যাব ইয়াতে +1 টো থাকি যাব ওকে সো তাৰ পিছত দুটা উৎপাদক বেলেগকৈ আমি শূন্যৰ লগত তুলনা বেলেগকৈ শূন্যৰ লগত তুলনা কৰি পিনে আমি x ৰ মানে ইয়াতে কিমান পাইছো এটা পাইছো 3/2 আৰু এটা পাইছো -1/3 তো নিম্ন শূন্য দুটা কি যে এটা 3/2 আৰু এটা -1/3
সো এতিয়া শূন্য দুটাৰ সমষ্টি যদি কৰিছোঁ, শূন্য দুটাৰ সমষ্টি যদি কৰোঁ তেনেহ'লে কি পাওঁ 3/2 প্লাছ -1/3 দুটা কৰিলে 2 আৰু 3 লসাগু কিমান 6 তো 6 যদি লসাগু হয় 2 × 3 হ'ল 6 আৰু 3 × 2 কিমান হ'ব 3 × 3 কিমান হ'ব 9 কাৰণ ইয়াৰ লগত 3 পূৰণ হৈছে তো ইয়াৰ লগতো কিমান পূৰণ হ'ব 3 পূৰণ হ'ব সিমিলাৰলি ইয়াৰ লগত কি পূৰণ হৈছে 2 পূৰণ হৈছে তো ইয়াৰ লগতো 2 পূৰণ হ'ব তো -2 হৈছে ইয়াতে 7/6 পাইছোঁ তো 7ক আকৌ -7 লিখিব পাৰোঁ য'ত এইটো কি হৈছে সিমিলাৰলি মই এইটো ষ্টেপৰ পৰা ডাইৰেক্টলি এইটো ষ্টেপত লিখিব পাৰোঁ এইটো ষ্টেপৰ মাজত বাদ দি পিনে লিখিব পাৰোঁ লিখি পিনে আমি ডাইৰেক্ট এইটো হিচাপে মিলাই যাওঁ এইটো x² হকটো তলত লিখি দিছোঁ যেনেকৈ x² হক কিমান আছিল 6 আৰু xৰ হকটো তাৰ ওপৰত লিখি দিছোঁ মাইনাছ দি পিনে xৰ হকটো লিখি দিছোঁ xৰ হকটো কিমান আছিল -7 ওকে তো আমাৰ সত্যপন হৈ গ'ল শূন্য দুটাৰ গুণফল কিমান পাওঁ শূন্য দুটাৰ গুণফল কৰিলে আমি কি পাওঁ 3/2 × -1/3 কৰিলে 3 কেনসেল -1/2 আমি পাওঁ তো -1/2 ৰ পৰা ডাইৰেক্টলি আমি এটা ষ্টেপ বাদ এইটো ষ্টেপ বাদ দি পিনে আমি ডাইৰেক্টলি এইটো ষ্টেপ লিখিব পাৰোঁ মাজত জায়গা ৰাখি পিনে তো ধ্ৰুৱক পদ তলত x² হক তো ধ্ৰুৱক পদটো কি -3 আৰু x² হকটো কি 6 তো ইয়াৰ ওপৰত এইখিনি লিখিব লাগিব আৰু এইখিনি আহিল কেনেকৈ 2 ৰ লগত 3 পূৰণ কৰিলে 6 আহে আকৌ 1 ৰ লগত 3 পূৰণ কৰিলে -1 ৰ লগত 3 পূৰণ কৰিলে -3 আহে তো সামহাও তোমাৰ মিলাই লিখিলেই হৈ যাব কেনেকৈ মিলাই লিখিব কোনো বাৰ্ডেন লোৱাৰ প্ৰেছাৰ লোৱাৰ দৰকাৰ নাই সিম্পলি তুমি পূৰণফল যেটো পাবা বা ইয়াতে যোগফল যেটো পাবা তাৰ পিছত ডাইৰেক্টলি ফৰ্মুলাৰ পৰা এইখিনি লিখিবা তাৰ আগত বস্তুখিনি জাস্ট মিলাই দিবা ওকে এতিয়া 4 নম্বৰ চোৱা 4 নম্বৰ কি আছে ইয়াতে ইউৰ বহুপদ দিয়া আছে তো কি দিয়া আছে p এটা আমি পাওঁ p 4u² + 8u তো ইয়াতে p যদি লগত কম্পেয়াৰ কৰোঁ ইয়াৰ পৰা এই দুটাৰ পৰা কি কমন আহে 4u কমন আহে u + 2 থাকিব তো এটা u পাম আমি কি 0 আৰু এটা u পাম কি -2 তো বহুপদ দুটাৰ শূন্য দুটা হ'ল বহুপদটোৰ শূন্য দুটা হ'ল 0 আৰু -2 এতিয়া শূন্য দুটাৰ মাজত সমষ্টি যদি আমি ওলাও आंसर पाओ किमान -2 एटू लिखि पिने डायरेक्ट एटू लिखि दिया এটা স্টেপ খালি ৰাখি পিনে এটু লিখিলে ইয়াতে কি হ'ব লাগিব -u ৰ হক ডিভাইড বাই u² হক তাৰ আগতে তুমি জাস্ট এটু লাইন লিখি দিলে হ'ব এটু লাইন নিলিখিলে হ'ব ওকে শূন্য দুটাৰ গুণফল আমি ইয়াতে কেনেকৈ পাওঁ যে শূন্য ইনটু এটা পাইছো 0 0 * -2 = 0 আৰু শূন্য দুটাৰ যেটো গুণফল কৰি আমি যেটো ৰিজাল্ট পালো ৰিজাল্টৰ পিছত আমাৰ এটু মান আমাৰ যেটো এটু 0 সমান ৰিজাল্টক আমাক এনেকৈ দেখুৱা লাগিব তো ধ্ৰুৱক পদ ডিভাইডেড বাই u² হক ধ্ৰুৱক পদ ইয়াতে নাই ইয়াতে চাবা ইয়াতে কি ধ্ৰুৱক পদটো কি আছে 0 আছে কাৰণ ইয়াতে কোনো ধ্ৰুৱক পদ নাই এই কাৰণে আমি কি লিখিছো 0 ওপৰত তো ধ্ৰুৱক পদৰ ঠাইত কি লিখিছো 0 আৰু u² হক কিমান আছে ইয়াতে 4 আমাৰ কোৱেশ্চন মতে তুমি চালে পাবা u² হক কিমান আছে 4 টো ইয়াতে আমি লিখি দিছো ওকে সো এটো হল আমাৰ শূন্য দুটাৰ মাজত সম্পৰ্ক আকৌ 5 নম্বৰ তোমালকে চালে কি গম পাবা যে ইয়াতে pt = t² - 15 দিয়া আছে t² ৰ বহুপদ দিয়া আছে তো ইয়াক 0 লগত কম্পেয়াৰ কৰি পিনে আমি কি পাইছো t² - 15 = 0 t² = 15 সো ইয়াতে এটা কনসেপ্ট আছে কি স্কয়াৰ ইয়াতে এটো লেফট সাইডত আছে স্কয়াৰ ৰাইট সাইডত নরমাল সংখ্যা এটা আছে তো লেফট সাইডৰ স্কয়াৰটো উঠি যদি যায় তেনেহলে ৰাইট সাইডত কিমান হ'ব √15 হ'ব এতিয়া সো এটা কথা নোটিস কৰিবা যে t² = 15 আছিল তো ইয়াতে t = কিমান হ'ব লাগে √15 কিন্তু ইয়াতে প্লাস মাইনাস এটা আহিব এবাৰ হ'ব প্লাস এবাৰ হ'ব মাইনাস কাৰণ সোৱা যদি -√15 স্কয়াৰ কৰা তথাপি আমি কি পাম আমি आंसर গৈ পাম 15 কাৰণ মাইনাসৰ স্কয়াৰ প্লাস হৈ যায় আৰু √ৰ স্কয়াৰ কৰিলে তোমাৰ √টো উঠি যায় +15 পাম আকৌ +√15 যদি কৰা তথাপি আমি কি পাম আমি आंसर 15 এ পাম সো বেসিক্যালি আমি স্কয়াৰৰ কাৰণে দুটা ৰিজাল্ট পাম এটা পাম মাইনাসত এটা পাম আমি মাইনাসত এটা পাম আমি প্লাসত তো শূন্য দুটা কি হ'ব শূন্য দুটা হ'ব √15 আৰু -√15 তো শূন্য দুটাৰ যোগফল কি হ'ব শূন্য দুটাৰ যোগফল তুমি যদি চোৱা ইয়াতে 0 হৈ যাব কাৰণ এটা +15 আছে এটা -√15 আছে তো 0 হলে কি হ'ব লাগে एक्चुअली 0 আমাৰ 0 হলে আমাৰ এটুক মিলাব লাগিব কেনেকৈ তলত আহিব লাগিব 2t² হক ওপৰত আহিব লাগিব -t হক তো ওপৰত সিম্পলি তুমি কি হয় ইয়াৰ পৰা এটু লিখি পিনে তাৰ ওপৰত এখিনি লিখি দিয়া এখিনি লিখিলে কেনেকৈ লিখিব পাৰিবা তো সিম্পল চোৱা
কেনেকৈ লিখো আচলতে এনসার পাইছা তুমি 0 বাট তোমাৰ আহিব লাগে তলত আহিব লাগে টি স্কয়াৰৰ হগ আহিব লাগে ওপৰত কি আহিব লাগে মাইনাস টিৰ হগ আহিব লাগে এটোৰ পিছত এটো লিখি দিলো কিন্তু মাজত আমি এটো লিখাৰ পিছত এটো মিলাম টি স্কয়াৰৰ হগ এতে কিমান আছে তোমালোকে চালে গম পাবা টি স্কয়াৰৰ হগ যেটো আছে এটো আছে 1 আৰু ইয়াতে টি বুলি কোনো মানে সিঙ্গেল টি বুলি কোনো টার্ম নাই এই কারণে টিৰ হগ যেটো হ'ব এটো হ'ব 0 কাৰণ নাই কাৰণে আমি 0 লিখিব পাৰো সো ইয়াতে কি লিখিম ইয়াতে লিখিম আমি 1 ইয়াতে ওপৰ লিখিম মাইনাস ইয়াতে এটা ফৰ্মুলাৰ এটা ইয়াতে ফৰ্মুলাৰ এটা মাইনাস ইয়াতে লিখিব পাৰা তোমালোকে আৰু 0 ইয়াতে দি দিয়া কাৰণ আমাৰ টিৰ হক নাই তো 0 by 1 whatever ইয়াতে যিকোনো এটা সংখ্যা থাকক না কিও আমাৰ 0 ৰ লগত 0 যদি হৰণ কৰো আমাৰ आंसर কি ওলাই 0 ওলাই যায় তো এনেকৈ আমি জাস্ট মিলাই লিখিলেই হ'ব ওকে অন্য দুটা গুণফল কৰিলে কি পাম আমি √15 * -√15 কৰিলে আমি কি পাম যে -15 পাম কাৰণ √/√/ কেনসেল হৈ যাব কাৰণ স্কয়াৰ আহি যাব এটা -√15 ডিভাইডেড বাই 1 আমি লিখিব পাৰো আৰামছে আৰু কিয় লিখিম কাৰণ এটো হ'ব লাগিব ধ্ৰুবক পদ ডিভাইডেড বাই টি স্কয়াৰ হওক ধ্ৰুবক পদটো আছে -15 ধ্ৰুবক পদটো কি আছে -15 আছে ধ্ৰুবক পদটো আৰু তলত কি আহিব লাগিব টি স্কয়াৰ হওক আহিব লাগিব টি স্কয়াৰ হওক কিমান আছে 1 সেই কাৰণে আমি ইয়াতে 1 বহাইছো ওকে সো আকৌ 6 নম্বৰটোত কি আছে এটো মই কৰি দিম গটেখিনি সো তোমালোকে আকৌ এবাৰ বুজি লবা 6 নম্বৰটোত ইয়াতে মানে x ৰ বহুপদ দি আছে কি দি আছে বহুপদটো 3x² - x - 4 দি আছে ওকে সো আমি ইয়াক ধৰা হল px = 0 ইয়াৰ লগত আমি 0 লগত কম্পেয়াৰ কৰিলো সো কাক 0 লগত কম্পেয়াৰ কৰিলো বেসিক্যালি 0 লগত কাক কম্পেয়াৰ কৰিলো 3x² - x - 4 ক 0 লগত কম্পেয়াৰ কৰিলো ওকে সো এটো আমাৰ মধ্যপদ বিভাজন প্ৰণালীৰে কৰিব লাগিব কাৰণ ইয়াতে 3x² এটা বৰ্গ সংখ্যা নহয় কিন্তু 4 এটা বৰ্গ সংখ্যা হলেও এটো বৰ্গ সংখ্যা নহয় কাৰণ সেই কাৰণে আমাৰ কি কৰিব লাগিব মধ্যপদ বিভাজন সো এতিয়া এই দুটো আমাৰ ফাৰ্ষ্টত পূৰণ কৰিব লাগিব 3 * 4 কিমান হয় 12 এই 12 ক আমি উৎপাদক বিশ্লেষণ কৰি -1 ওলাব লাগিব কাৰণ ইয়াতে কিমান আছে -x মানে -1x আছে ওকে -1x মিলাব লাগিব তো তুমি আৰামসে 12 ক তুমি উৎপাদক বিশ্লেষণ কৰি দিয়া 2 যাব ইয়াতে কিমান বাৰ 6 টাইমস 6 বাৰ যাব 6 বাৰ যাব 2 6 বাৰ গলে সোয়া 2 আৰু 6 ৰে আমি কি মিলাব নোৱাৰো -1 মিলাব নোৱাৰো সেই কাৰণে আৰু এবাৰ হৰণ দিয়া কি হেৰে যাব 2 ৰে কিমান বাৰ যাব 3 এতিয়া এই দুটা তুমি পূৰণ কৰি আমাৰ যিকোনো সোয়া জিকেটে উৎপাদক নোলাক কিও আমাক সেই উৎপাদক এটা যিকোনো দুটা ডাঙৰ উৎপাদকত আমাৰ ৰূপান্তৰ কৰি পিনে তাক প্লাস বা মাইনাস কৰিব লাগিব ইয়াতে তিনিটা উৎপাদক ওলাইছে তো তিনিটা উৎপাদক তোমাৰ তিনিটা উৎপাদকত যিকোনো দুটা উৎপাদকত আমাৰ কনভাৰ্ট কৰিব লাগিব আমাৰ ৰূপান্তৰ কৰিব লাগিব ওকে সো এতিয়া যদি আমি ই কৰো মানে এই 2 আৰু 2 ক পূৰণ কৰো কিমান হয় আহে 4 আৰু 4 আৰু 3 পূৰণ কৰিলে কিমান আহে 12 কিন্তু এই 4 আৰু 3 ক প্লাস মাইনাস কৰি পিনে আমি কি মিলাব পাৰিম আমি -1 মিলাব পাৰিম কেনেকৈ ডাঙৰটো মান মাইনাস হলেই হ'ব তো বেসিক্যালি 3x² - 4x plus 3x minus 4 is equal to 0 আমি লিখিব পাৰো ওকে সো ইয়াৰ পৰা কি পাম আমি এই দুটাৰ পৰা কি কমন আহিব এই দুটাৰ পৰা আহিব কমন x কমন আহিব x কমন আহিলে 3x minus 4 থাকিব প্লাস এই দুটাৰ পৰা 1 কমন আহিব 3x minus 4 is equal to 0 ওকে সো তাৰ পিছত এই দুটাৰ পৰা কি কমন আহিব 3x minus 4 কমন আহিব আহিলে কি থাকিব x থাকিব লগতে +1 এটা থাকিব ইয়াতে x থাকিল ইয়াতে +1 এটা থাকিল ওকে is equal to 0 তো বেসিক্যালি আমি কি পাও 3x minus 4 is equal to 0 আৰু x + 1 is equal to 0 ইয়াৰ পৰা আমি কি পাও 3x is equal to +4 और x is equal to 4/3
3 আৰু ইয়াতে কি পাওঁ x -1 তো আমাৰ শূন্য দুটা কি পালোঁ -1 আৰু 4/3 এতিয়া আমি শূন্য দুটাৰ যোগফল ওলাম শূন্য দুটা কি ওলাম শূন্য দুটাৰ আমি যোগফল ওলাম শূন্য দুটাৰ যোগফল যদি ওলাও কি হ'ব শূন্য দুটা তুমি যোগ কৰি দিয়া বাস যে 4/3 আৰু কি যোগ কৰিম -1 আমি প্লাস কৰি দিম তো ইয়াতে 3 হ'ব আমাৰ লসাগু 3 লসাগু যদি হয় তেন্তে কি হ'ব ইয়াতে 4 - 3 হ'ব কাৰণ 1 ইয়াতে তলত 1 আছে 1 ৰ লগত 3 মাল্টিপ্লাই হৈ পিনে 3 হয় তো ইয়াৰ ওপৰৰ 1 টোৰ লগতো 3 মাল্টিপ্লাই কৰিব লাগিব বেসিক্যালি কি হ'ব -1/3 কিন্তু এটো হ'ব লাগে এনেকুৱা ফৰ্মত যে x² হওক হ'ব লাগে তলত আৰু ওপৰত হ'ব লাগে -x ৰ হওক এটো হ'ব লাগে কিন্তু ইয়াতে কি আছে x² হওক কি আছে 3 আছে তো এটো মিলিছে আৰু ইয়াতে মাইনাস আছে আৰু x ৰ হওক কিমান আছে ইয়াতে সৰি ইয়াতে +1 হে আহিব 4 ৰ পৰা 3 মাইনাস কৰিলে +1 আহিব তো বেসিক্যালি আমি কি লিখিব পাৰো যে ইয়াতে তলত x² হওক মিলি আছে আৰু ইয়াতে আমি ফৰ্মুলাৰ এটা মাইনাস দিম আৰু মাইনাস দিলে আমাৰ x² হওক x ৰ হকটো লিখি দিয়া জাস্ট ইয়াতে x ৰ হকটো কিমান আছে -1 x ৰ হকটো কিমান আছে -1 তো এটো মই ইয়াতে ভালকে কৰিছো তো তোমালোকে চাই লব পাৰা যদি মই নোটস কিনি তোমালোকক দি দিম x দুটা শূন্য ওলাইছে ইয়াতে 4/3 এটা -1 তো বহুতৰ শূন্য দুটাৰ যদি যোগফল যেতিয়া কৰিছো এটো आंसर এটো কিমান ওলাব এটো হ'ব 1/3 ওলাব आंसर 1/3 ওলাব आंसर 1/3 আমি -1 লিখিব পাৰো /3 যেটো কৰিলে আমাৰ মিলি যায় কি x ৰ -x ৰ হওক /x² ৰ হওক আকৌ শূন্য দুটা গুণফল কৰিলে কি পাও 4/3 * -1 = -4/3 যেটো -4 আছে ধ্ৰুবক পদ তোমালোকে চালে কোৱেশ্চনটো চালে গম পাবা আকৌ মাইনাস যেটো 4 আছে এটো ধ্ৰুবক পদ আৰু x² হওক তো তোমালোকে তো গমে পাও অলৰেডি কি আছে 3 ওকে এখিনি আছিল আমাৰ কোৱেশ্চন 1 ৰ গটেকেটা সলিউশন থ্যাংক ইউ আজি মই ইয়াতে সমাপ্ত কৰিব খুজিম তো আমাৰ ইয়াৰে যেটো দুই এটো এক্সাৰসাইজৰ যিখিনি বাকি ৰল মই নেক্সট ক্লাছত মই কভাৰ কৰি দিম সো আই হোপ তোমালোকে বুজি পাইছা আৰু যদি তোমালোকৰ কিবা ডাউট থাকে তোমালোকে মোৰ WhatsApp নম্বৰ যেটো বা পাৰ্সোনালি কন্টাক্ট নম্বৰ যেটো মই অলৰেডি আগৰ ভিডিঅ'ত মেনশন কৰি দিছো তাতে তোমালোকে কল কৰি বা মেসেজ কৰি তোমালোকে সুধিব পাৰিবা ফাৰ্স্ট ভিডিঅ'টো তোমালোকে চাই লবা নহলে অলপ বুজাত প্ৰবলেম হ'ব পাৰে সো thank you for watching I hope you will be stay connected to our GTP and তোমালোকে যদি পাৰা আমাক ফিডব্যাক দিয়াৰ চেষ্টা কৰিবা কাৰণ আমি ট্রাই কৰিম আমি বেটাৰ টু বেটাৰ দিয়াৰ কাৰণে thank you for watching